কালি তো জোন চলালো গোটেই ফেচবুকত ফটো এখনমান দিলে লাইক কেইটামান কিন্তু পালো নে ঠক ঠাক চলি নে আমি ফটো এখনমান দিয়ে যাওঁ আচ্ছা ফেচবুকৰ ফটো উঠো বঢ়িয়া ফটো খিনিলে ফেচবুকত দাম বঢ়িয়া লাইক পাম ইনষ্টাগ্ৰামত বঢ়িয়া লাইক পাম আৰে ভাই ইয়াতো বহুত এপ আছে কোনটো এপ ডাউনলোড কৰিলে ভাল হ'ব আপোনাৰ লগত কি এনেকুৱা নেকি কোনটো এপ ডাউনলোড কৰিলে কোনটো মোবাইলত ভালকৈ কাম দিব আপুনি নাজানে তেতিয়াহ'লে কি চাই আছে ভিডিঅ'টো শেষলৈকে চাওক আৰু গোটেইখিনি কথা ভালকৈ জানিলে কোনটো এপে ডাউনলোড কৰিলে আপোনাৰ মনত ভালকৈ কাম দিয়ে ফটো এডিটিং কৰা তাৰ তেতিয়া বঢ়িয়া লাগ পাব চাই লওক না ভিডিঅ'টো প্লে ষ্ট'ৰ অন কৰি যেতিয়া আপুনি ফটো এডিটৰ বুলি ইয়াতে চাৰ্চ কৰিব ফটো এডিটৰ ইয়াত বহুত ধৰণৰ এপ্লিকেশ্যন দেখাব ইয়াতেনো কোনটো এপ্লিকেশ্যন আপোনাক ভালকৈ কামত দিব সেই কথাটো আপুনি জানিব লাগিব না জানি কিনে ডাউনলোড কৰিব যদি নাজানি কেনেকৈ আপুনি ডাউনলোড কৰিব ইয়াত প্ৰথমতে চাব ইয়াত যি লিখা আছে এডিটৰ চইচ অৰ্থাৎ এইখন খুব ভাল এপ ইয়াতো লিখা আছে এডিটৰ চইচ ষ্টাৰ মাৰ্ক বুলি যে লেবেল দিয়া আছে এইটো খুব ভাল এপ এনেকৈ এপবিলাক যদি আপুনি ডাউনলোড কৰে এই এপবিলাকে সঁচাকৈ কাম দিব আৰু বহুত ধৰণৰ ইয়াত নতুন সুবিধা আছে কিন্তু তাৰ কাৰণে যদি এই যদি বিউটি প্লাছ এপটো ডাউনলোড কৰে ইয়াত এডিটৰ চইচ নাই কিন্তু এই এপটোত MB বহুত আছে কিন্তু ইয়াত সিমান এটা ভাল নহয় ভালকৈ কামত নেদে কিন্তু আপুনি যদি এই পিক্সেলটো ডাউনলোড কৰে বা চাই ইয়াত চাচোন কিমান 50 মিলিয়ন মানুহে ডাউনলোড কৰিছে আৰু 4.4,000 মানুহে এইটো এপক লাইক কৰিছে এইটো ভাল পাইছে সেই হিচাপে এই এপটো বহুত ভাল এপ এতিয়া যদি এই এপটো আপুনি ডাউনলোড কৰে তেতিয়াহ'লে এই এপটোৰ যিমানখিনি ফিচাৰ আছে যিমানখিনি সুবিধা আছে গোটেইখিনি সুবিধা আপুনিও পাব আৰু ভালকৈ এই এপটো আপুনি চলাব পাৰিব তাৰ অনুযায়ী যদি আপুনি আৰু যা তা এপ নচলাকৈ মানে জাষ্ট ডাউনলোড কৰি লৈছে সেইবিলাকে আপুনি একো কামত নিদিয়ে ইয়াতে চাইছে এয়াৰবাছ আছে পিক্সাৰ আৰ্ট ফটোশ্বট আছে বা স্নেপশ্বট আছে এইবিলাক এডিটাৰ চইচ এপ নহয় কিন্তু এডিটাৰ চইচ আপুনি এইবিলাক ভালকৈ কামত নিদিয়ে এতিয়া পিক্সাৰ লেব আছে এইটো এডিটাৰ চইচ এইটো 50 মিলিয়ন মানুহে ডাউনলোড কৰিছে এইটো 4.5 মিলিয়ন মানুহে এপ ভাল পাইছে চ' এই এপটো খুব নিশ্চয় এটা ভাল এপ নহ'লে এইটো ইমানখিনি মানুহে অন্তত এই এপটোক লাইক বা কমেণ্ট নেদে সেই হিচাপে এই এপটো খুব ভাল আৰু আপুনি এপটোৰ বিষয়ে ডাউনলোড কৰি চাব পাৰে ভাল নাপায় এপ এনেকৈও আপুনি সকলো ধৰণৰ এপ ফটো এডিটৰ বুলিয়ে নহয় পিক্সাৰ আৰ্ট হওক ফটো এডিটৰ হওক বা ভিডিঅ' প্লেয়াৰ হওক সকলো ধৰণৰ এপবিলাক এই এডিটৰ এপ চাই কিনে ডাউনলোড কৰিব আৰু জেগাটা এডিটৰ চইচ এপ হয় সেইটা একেবাৰে সঁচাকৈ খুব ভাল এপ আপুনি ডাউনলোড কৰি চাব পাৰে এটা এপত মানে বহুত ধৰণৰ সুবিধা আছে ইয়াত লিখা আছে এডিটৰ চইচ বহুত ধৰণৰ ভাল আৰু ইয়াত চাব পাৰে 1 মিলিয়ন মানুহে ডাউনলোড কৰিছে 4.5 মানে ৰেটিং বা কমেণ্ট লাইক কমেণ্ট দিছে এপটোৰ বিষয়ে ভাল এপ কাৰণে দিছে আৰু নহ'লেনো এপটোৰ বিষয়ে দেয় না গতিকে আপুনিও এই এনেকৈ ফটো এডিটৰ এপবিলাক ডাউনলোড কৰক আৰু চাই লওক